আমি ইয়াৰ পথাৰতে হেঙুলৰ নাট প্ৰদৰ্শন কৰিম ৰাসৰ ফিল্ডতে। এয়া মই এতিয়া মূৰ্তি ৰাস উপভোগ কৰি আছোঁ জীৱনত প্ৰথমবাৰৰ বাবে নামনি অসমৰ। এতিয়া আপোনালোকক এফালৰ পৰা মই মূৰ্তি ৰাসখন দেখাই গৈ আছোঁ। আহকচোন বালি সত্ৰৰ ৰাস উপভোগ কৰোঁ। আমি বৰ্তমান হেঙুলৰ নাট প্ৰদৰ্শন কৰি আহি আজি উপস্থিত হৈছোঁহি বালি সত্ৰ ৰাস মণ্ডপত। ৰাস মেলা চলি আছে। মোৰ সৌভাগ্য যে হেঙুলৰ নাট প্ৰদৰ্শন কৰিবলৈ গৈ মই অসমৰ বিভিন্ন ঠাই ফুৰিবলৈ পালোঁ। বিভিন্ন উৎসৱ পাৰ্বণ উপভোগ কৰিবলৈ পালোঁ। তেনেদৰেই গৈ মই ৰঙিয়াৰ বালি সত্ৰ পাইছিলোঁ। তাত ৰাস মহোৎসৱত এনেদৰে ৰাস উপভোগ কৰিলোঁ আৰু আমাৰ হেঙুলৰ নাটো প্ৰদৰ্শন কৰিলোঁ। সকলোকে লগ পাই বিৰাটেই ভাল লাগিলে। মানুহখিনিয়ে আলহী অতিথিক খুব সুন্দৰকৈ আপ্যায়ন কৰে আৰু সকলোকে নিজৰ কৰি ল'ব পাৰে। খুবেই ভাল লগা অভিজ্ঞতা। এনেদৰে মই জীৱনত প্ৰথমবাৰৰ বাবে নামনি অসমৰ মূৰ্তি ৰাস উপভোগ কৰিলোঁ। খুব ভাল লাগিল। এয়া আমাৰ মাইনা আহি পাইছেহি। এয়া ৰাস মণ্ডপৰ মাজে মাজে আমাৰ ল'ৰাখিনি এয়া এইটো আম্বানী ৰাস মণ্ডপৰ মাজে মাজে আমি চাই গৈ আছোঁ। ৰাইজ আহিছে, উপভোগ কৰিছে। এয়া এইফালে হয় মূৰ্তি ৰাস। আমাৰ উজনি অসমৰ ফালে মানুহৰ ৰাস হয়। এয়া কালীয় দমন। সকলোৱে এনেকৈ ৰাস উপভোগ কৰিছে। এইভাগি হৈছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ। মই এনেকৈ ভিডিঅ' কৰি থাকোঁতে বাইদেউহঁতক লগ পালোঁ চিৰিয়েল চাই। সেইকাৰণে আহি মোক সাৱটি ধৰিলেহি আৰু এই খুৰীহঁতকো লগ পালোঁ। চবেই চিৰিয়েল চাই পেলাই মোক দূৰৰ পৰা দেখিয়েই চিনি পাইছে। সেইকাৰণে আহি মাত দিছে, ফটো উঠিছে। বিৰাটেই ভাল লাগিছে। গোটেই পৰিৱেশটো বিৰাট ভাল লাগিছে। আজি বোলে থিয়েটাৰো চাব। থিয়েটাৰ চাব ন? সেইকাৰণে ওলাই আহিছে। আৰু অলপ পিছতে আৰম্ভ হ'ব থিয়েটাৰ। মই অলপমান ঘূৰি দিওঁ। এয়া পুতলা বধ, ৰাম সীতা হনুমান। এয়া ৰাইজসকল আহিছে চব থিয়েটাৰো চাব। ৰাস চাই লৈছে এতিয়া। জগন্নাথৰ মূৰ্তি বনোৱা হৈছে। সকলোখিনিয়ে আছে। ৰাস বুলিলে অকল কৃষ্ণ লীলা ভাগে নহয়, ইয়াত সকলোখিনি আছে। মহাভাৰতৰো আছে কাহিনী। এয়া শ্ৰৱণ কুমাৰৰ কাহিনীও আছে। ভীষ্মৰ সৰসজ্জা, সাবিত্ৰী সত্যৱানৰ মূৰ্তিও আছে। ভোলানাথ, লক্ষ্মী দেৱী, সৰস্বতী, শিৱ পাৰ্বতী, কাৰ্তিক গণেশ।
নৰসিংহ অৱতাৰ, গোটেইকেইটা অৱতাৰ ইয়াতে আছে। আৰু আমাৰ এজন অৱতাৰো আহি ইয়াতে পাইছেহি, গৌতম ৰাজ। জীৱনত প্ৰথমবাৰৰ কাৰণে নামনি এই ৰাস দেখা পাইছোঁ। নলবাৰীত আৰু ডাঙৰ হ'ব। এয়া বালিসত্ৰৰ ৰাস, নাওকাটা, তাৰপিছত নামখোলা, তাৰপিছত গণেশগুৰিৰ পৰা গৈ গৈ আমি নলবাৰী ৰাস চামো, দেখুৱামো ন গৌতম? এয়া কৃষ্ণক লগ গৈ আছে বসুদেৱ। কৃষ্ণৰ এয়া ৰাস, এয়াহে আচল ঝুলন যাত্ৰা ৰাস। গোবৰ্ধন পৰ্বত দাঙি এয়া কৃষ্ণ, লক্ষ্মী, অনন্ত সজ্জা। এয়া মাদক দ্ৰব্য নিবাৰণৰ বাবে এইখিনি মূৰ্তি বনোৱা হৈছে। আৰু এইখন হৈছে আমাৰ প্ৰৱেশদ্বাৰ, হেঙুল থিয়েটাৰৰ প্ৰৱেশদ্বাৰ। আমি এতিয়া ভিতৰলৈ সোমাম। এয়া ৰাস মণ্ডপ। এই মাইনাকেইজনী আহিছে মোৰ লগত ফটো উঠিবলৈ। আমি এতিয়া ফটো উঠিম ন?